हेलो गाइस की खबर तो आज माने दुपरिया शुई उठी किने भाविलो जे एटा मिनी ब्लग बनाई दिउ हेलु भाबी बाइर फेला उला आहिलो तो मैं एटा बस्तु देखाइ आछो आपनालोকক माने आमार रास्ताটো उलाई किने आरो ए ভিউটো দেখা पाय तो या सब पारे कि बढिया धाনৰ खेतिर परिवेश तो सब तो कि बढिया धान खेतिबोर लगকৈ बाहि हिसे আৰু এনেকে ৰাস্তাত মানে উলাই আহি কিনে তো মানে ধানৰ খেতিবিলাক মানে সেউজীয়া সেউজীয়া পৰিৱেশ দেখিলে মানে মনটো কিবা এটা ভাল লাগে আৰু কিবা এটা तो यह चाब पारे कि बढिया धाনৰ খেতিবিলাক तो आपनालोके प्राय भाग रिल्सत माने এইখিনি জায়গা দেখি থাকে आपनालोके तो आपनालोকক আৰু পিছফালে মানে কি আৰু এখন খেতি পথাৰ আছে তো মানে বহুত ভাল দেখি মানে ওপৰৰ পৰা চাই কিনে তো ভিউটো মানে বহুত ভাল লাগে তো आपनालोক ভালকে দেখাই দিছো रिल्सत মানে অলপ চলপে ওলাই ভালকে দেখা নাপায় তো কিন্তু আজি ভালকে দেখাই দিছো সব কি ধুনিয়া পৰিৱেশ गाइस ভাল লাগিছে নে ভিউটো ওপৰৰ পৰা মানে এইখিনি জায়গাত আহি কিনে কিবা এটা বেলেগ ভাল লাগে মানে চাৰি সাইডে মানে কি সেউজীয়া সেউজীয়া পৰিৱেশ আৰু লগতে কি বঢ়িয়া ঠাণ্ডা ঠাণ্ডা মানে হাৱা আহি থাকে তো এখানে বহুত বেছি ভাল লাগে তো এতে এখানে মই কিছুমান ৰিলস বিলাক বনাই থাকো তো আজিও দুটামান ৰিলস বনালো তো আপোনালোকে ইনষ্টাত আপোনালোকে চাব পাব আৰু মোৰ ইনষ্টাগ্ৰামটো হ'ল নিতুমণি অফিচিয়েল তো আপোনালোকে সকলোৱে গৈ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিব আৰু আজিলৈকে মিনি ব্লগটো ইমানতে সামৰণি মাৰিলো আৰু লগতে নেক্সট এটা মিনি ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।